দে অনুশীলন অনুশীলন লিখ দে অনুশীলন অনুশীলন উত্তৰ লিখা পাঠত থকা পিঠা ফল দুবিধৰ নাম লিখা দেখো পাতত থকা মিঠা ফল দুবিধৰ নাম লিখা দুবিধ মিঠা ফলৰ নাম লিখা উত্তৰ কি বেল আৰু লেটেকু বেল আৰু কি লেটেকু খ নম্বৰটো দিছে কি তিতা পাচলি আৰু এবিধ টেঙাৰ নাম লিখা তিতা পাচলি এবিধৰ নাম লিখ কি তিতা পাচলি তিতা কেৰেলা আৰু ঠেকেৰা টেঙাটো বিৰাট টেঙা সেইকাৰণে তাৰ নাম ঠেকেৰা টেঙা তাৰপিছত ৰেলগাড়ীখন দেখিবলৈ কেনেকুৱা প্ৰশ্ন সুধিছে উত্তৰ লিখিব লাগিব দীঘলীয়া কাৰ ঘৰত চেউৰি আছে কোৱা কাৰ ঘৰত চেউৰি আছে ৰেৱতী গল্পটোত পঢ়ি যোৱা নাই ৰেৱতীৰ ঘৰত কি পালো আমি চেউৰি এজনী আছে কেদাৰ কি কেদাৰ ৰাগৰ নাম ৰাগ মানে হ'ল ৰাগ নহয় ৰাগ কেদাৰ কি ৰাগৰ নাম ৰাগ মানে হ'ল কি ৰাগ মানে হ'ল মিউজিক আমি যি সাউন্ড ৰাগ কয় রাগ সুর তার মানে সুর রাগ মানে হল সুর রাগ আৰু কি কৈছে এতিয়া কৈছে খেলি মেলিকৈ থকা বানান কেইটা সঠিককৈ লিখা খেলি মেলিকৈ দিছি দিলি তাৰ মানে তুমি সঠিক বানান লিখিব লাগিব যেনে এতিয়া নেৰেপে তুমি কি লিখিব লাগিব খালি ঠাইত বক্সত পেনেৰা বুজি পাইছে কেলেটে মানে টেকেলি মানে টেকেলি তাৰপিছত আৰু লিখিব লাগিব লাভেবে মানে ভেবেলা টেকামে মানে হ'ল মেটেকা আকৌ ৩ নম্বৰ প্ৰশ্নৰ উত্তৰ দিছে কি তলৰ বানান কেইটা যোগ চিন দি লিখা এইয়া ৰেলগাড়ীটো কি কৈছি ৰেলগাড়ীটো ৰ যোগ একাৰ যোগ ল যোগ গা যোগ দাৰে ৰত দীৰ্ঘইকাৰে ৰি ৰেলগাড়ী এতিয়া ক নম্বৰ দিছে ধেমেলীয়াটো কি লিখবি চাহ মোক এইটো চব চাহ ভালকে এইটো এই চাহ ধেমেলীয়াটো প্ৰথম দন্ত্যাত ধ লিখিব লাগিব চাহ দন্ত্যাত ধ তাৰপাছত কি লিখিব লাগিব দন্ত্যাত ধৰ পাছত যোগ দিবি তাৰপিছত এই আকাৰডাল একাৰ দিলি তাৰপিছত একাৰৰ পিছত আকৌ যোগ দিবি তাৰপিছত আকৌ লিখবি লিখি আকৌ যোগ দিবি তাৰপিছত একাৰ লিখবি আকৌ একাৰ এইটো একাৰ তাৰপিছত আকৌ যোগ দিবি তাৰপিছত এই লত দীৰ্ঘইকাৰে লিটোত ডাইৰেক্ট লত দীৰ্ঘইকাৰে লি লিখিব লাগিব ডাইৰেক্ট লত দীৰ্ঘইকাৰে লি যোগ 29 তত ইয়াকাৰে ডাইৰেক্ট লিখিব লাগিব বুজি পাইছে এতিয়া ধেমেলীয়া তাৰমানে চেঙেলীয়াটো কি চ যোগ একাৰ যোগ যোগ একাৰ যোগ লত দীৰ্ঘইকাৰে লি যোগ 29 ইয়ত আকাৰে চেঙেলীয়া খেলিমেলি খ যোগ একাৰ যোগ লত হচইকাৰে লি যোগ যোগ একাৰ যোগ লত হচইকাৰে লি খেলিমেলি কেলেহুৱা ক যোগ একাৰ যোগ ল যোগ একাৰ যোগ হদ যোগ আৰু হু যোগ হোৱা ব আকাৰে কেলেহুৱা
কেৰেলুৱা ক যোগ একাৰ যোগ ৰ যোগ একাৰ যোগ ল যোগৰে লু যোগ উৱা ব আকাৰে আ কেৰেলুৱা। এইবিলাক হ'ল কি জানছে একাৰৰ ভাঙনি। বুজি পাইছে? তোমাক যদি কয় একাৰৰ ভাঙনি, এই একাৰটোহে ভাঙি গৈ ল'ব, বাকী দীৰ্ঘাই ভাঙিব নালাগে, আকৌ এফালে হস্ৰউকাৰ ভাঙিব নালাগে, আকাৰ ভাঙিব নালাগে। ইয়াতে সুধছি কি অকল একাৰ ভাঙিব লাগিব। একাৰ যদি ভাঙিব দিয়ে অকল একাৰটো ভাঙি দিলেই হ'ল। বুজি পাইছে?